বুঢ়া কালত লৰা লাই হালে জালে বুঢ়া কালত লৰা লফাহালে জালে বুঢ়া কালত লৰা তাকে ৰামধনত কিনো হ'ল মোৰ কি হ'ল লোকৰ লৰা পাইছে ৰামধন বৰ বোলে ইফালে ৰামধন সিফালে ৰামধন কোনফালে ৰামধন চাৰিওফালে ৰামধনে ৰামধন মৰি গৈছো লোকৰ কেঁচুৱা নিচুকাই নিচুকাই এতিয়া মই নিজৰ কেঁচুৱাকে মই নিচুকাবলৈ পাওঁ আহে নাজানো আৰু যে মই কেতিয়া বাৰু মোৰ কেঁচুৱাটো মই নিচুকালে পাম বিয়া পাতিলেহে মই কেঁচুৱা নিচুকাবলৈ পাম এই নন্দ ৰজা ঘৰত থাকোঁতে বেমাৰী খাটোতে মোৰ ফালে আইঠা হ'ল কোন ওলাই গ'লগে এতিয়ালৈকে মই কোনে বাৰু মোক এতিয়া ছোৱালী দিব বাৰু কওকচোন এতিয়া যেতিয়াই নন্দ ৰজা মানে যশোদাৰ আইদেউৰ কেঁচুৱাকণ হ'ল ৰামধনক মানে ইফালে ৰামধন মাত খালে বেলেগ হৈ গ'ল খালি কেঁচুৱা মুহতে লাগি থাকে মই কি কৰিম বাৰু এনেকে নহয় নহয় আৰু এতিয়া সেই বকুলৰ খুপুৱা সময় আহিবলৈ আছেই বকুলৰ খুপুৱা সময় বোলে ৰুঠাবেহে খাবলৈ আহিব যিহে উৎসৱ পাতিছে আৰু এইবোৰ উৎসৱ তেতিয়া বাৰু এতিয়া মই নোখোৱালেও নহ'ব নহয় ৰামধনৰ গাতহে দুখটো লাগিবগে ৰামধনে কি কৰিব অকলে কি কৰিম এই ফুল লগত যদি মোৰ লগৰী এজনী থাকিলহেঁতেন তেতিয়া এইখিনি কাম মই অকলে কৰিব নালাগিল লগৰীজনী মই কেতিয়া এতিয়া মোক আকৌ মাতেহে লাগে বুলিব ৰামধন দেউতাক এটা মাত লগাবই চাগে এতিয়া দেউতাই চ ৰাম নকল দেউতাই চ কওক আচল দেউতাই চ কওকচোন মই আছোৱেই ইয়াতে কওক ৰামধন দেউতাই চ অকলে ক'ব ইয়াত কি বলকি আছ ক'ত বলকিছো মই বিয়া মানুহে পাইছিলো ভূতে কিবা কিবি কৈছো বলকি থকা বুলি কেনেনো কৈছে বাৰু আপুনি তই কথা কৈ থাকিবিনে মোকো ক'বলৈ দিবি কওক আপুনি কওক আপুনিয়ে কৈ আছো মই কেতিয়া কলো তই এতিয়া ভিতৰলৈ যা ভিতৰত বহুত কাম আছে যা তই ভিতৰলৈ যা হ'ব কিন্তু ল'ৰা পোৱালিবোৰ হোৱাৰ পিছত কিন্তু আমাৰ দেউতাৰ ওচৰৰ মাত কথাবিলাক অকণমান কঠিন হৈ আহিছে আমাৰ প্ৰতি আগতেতো ৰামধন এনেকে মাতে এতিয়া একেবাৰে ৰামধন থাকে দেউতা মই গৈছো দেই মাতিছো হ'ব গৈছো ৰাণী অকণমান বাহিৰলৈ ওলাই আহাচোন লগত বাছা ঘৰতো লৈ আহিবা হয় ৰাণী বাছাক নেদেখিলে দেখোন মই থাকিবই নোৱাৰো বাছাক মোক একো ল'বলৈ দিবানে কি কথা কোৱা বাছাৰ এটা নাম ৰাখিব লাগিছিল তাৰ বাবে তুমি কোনো তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা নাই কৰা চিন্তা মই ইতিমধ্যে মণিবৰক মাতি পঠাইছে মণিবৰ আহিব নাই চিন্তাটো কৰিমেই ল'ৰা ছোৱালীকো হয়তো কাম যদি নিজে কেনেকৈ হ'ব বাৰু হয় নহয় বাৰু আপুনি আপোনাক বৰ চিন্তিত নিচিনা লাগিছে আপুনি অকণ হাঁহি মুখে থাককচোন ভাল লাগিব আমাৰ মনবিলাকো ভাল লাগিব নহয় বাইদেউ মণিব আহিব হৈছে আহিছে নেকি আহিলে মণিব মণিব ৰাণী মণিবৰ আহিলে
আগলৈ বুলিব আমার হাওয়া গ্রহণ করো চিরঞ্জীবী হব চিরঞ্জীবী হব ব্যৱস্থা কৰি বুলিব পাৰিব আহ বুলিব মই সকলো শাৰী ধুনীয়াকৈ থৈছো আহকচোন এইখিনি এখন বহক ধুনীয়াকৈ শাৰী থৈছো তথাপি আজিৰ পৰম সৌভাগ্য যোৱা বছৰ ঠিক একেই সময়তে ৰোহিণী দেৱীৰ পুত্ৰ জন্মৰ আনন্দ আৰু ঈশ্বৰৰ অনুগ্ৰহত এটি পুত্ৰ ৰত্ন লাভ কৰি মই পৰম গৌৰৱ অনুভৱ কৰিছোঁ সেয়েহে গুৰুদেৱ আমাৰ বাছাৰ এটি নাম ৰাখিবৰ বাবে আপোনাক নিমন্ত্ৰণ জনাইছিলোঁ তোমাৰ কোনেটি ধৰি আহিছিল এবাৰ মই চাই লওঁ ভাল গুৰুদেৱ চাব দেই লাহে কুমলীয়া এখন গা ঠিক কৰিছে দেই নামটো বহু ভাবি চিন্তি বহু চালি চিন্তি চালো সেয়ে নন্দ মই তোমাৰ পুনঃ নাম থলো বধুৱাজনৰ নাম বলিৰাম আৰু নাম থলো মই কৃষ্ণ নামটো ইমান সুন্দৰ নাম কৃষ্ণ মই কাৰ্যত উপনীত হোৱা নাই কেনেবাকে বাৰু মোৰ কপালত আছে নেকি বিয়া হ'বনে চিৰঞ্জীৱ হ'ব বুলি ক'লে নামটো আকৌ চিৰঞ্জীৱ বুলি ক'লেতো কথা মানুহৰ নাম আহিব চিৰঞ্জীৱী বুলি কৈ দিলে মাইকী মানুহ কৰে এইটো এটা ঈশ্বৰ আপোনাক মই চিন্তিত দেখিছোঁ আপুনি চিন্তা নকৰিব নামটো যেতিয়া কৃষ্ণ ৰাখিলে ইমান মনোমোহা নাম ভাবিয়ে ভাল লাগিছে আৰু এটা কথা দেউতা ঈশ্বৰ মই ল'ৰা ছোৱালীক কোৰাণ কৰাৰ লগে লগে কিবা ইমান দেহাটো হাত পৰি যায়